হাঁহ চৰি আছে, ইয়াতে মুকুতা খেতিও আছে আৰু লগতে ইয়াতে মাছো আছে। 3টা খেতি হয়। মৰিগাঁও জিলাৰ 6টা পঞ্চায়তৰ 2000 মহিলাই মাছ পালনৰ জৰিয়তে বিপ্লৱৰ আৰম্ভণি কৰিছে। এই ভিডিঅ'টোত আপোনালোকে মাছ পালন কৰি মহিলাসকলে কেনেদৰে উপকৃত হৈছে সেই কথাখিনি জানিবলৈ পাৰিব। 2019 চনৰ 29 অক্টোবৰত আমাৰ এই চম্পাৱতী সমবায় সমিতিখন গঠন হৈছিলে। এই সমবায়খনত আমাৰ যিসকল মহিলা জড়িত হৈ আছে, সেইসকল মহিলা প্ৰত্যেকৰে ঘৰতে একোটাকৈ পুখুৰী আছে। নিজৰ ঘৰত থকা পুখুৰীটো সুন্দৰভাৱে পৰিচালনা কৰি ঘৰতে ব্যৱসায়টো আগবঢ়া এটা প্ৰচেছত আমাৰ এই সমবায়খন কি কৰিছে, গঠন কৰি মহিলাসকলক জড়িত কৰা হৈছে। মোৰ এবিঘাজোৰা পুখুৰী এটা আছে আৰু আগতে মোৰ মানুহজন এতিয়া বৰ্তমান নাই, যিহেতু মানুহজন থাকোঁতেই মানে পুখুৰীটো চোৱা চিতা কৰি আছিলে। তেওঁ দানা দিয়াৰ পৰা আদি কৰি মাছ বিক্ৰী কৰা তেওঁ নিজেই সেইখিনি দায়িত্ব লৈ আছিলে। মই তাত গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু যিহেতু এতিয়া মানুহজনৰ অবিহনত মই ইনকাম চ'ৰ্চ হিচাপে মোৰ পুখুৰীটো গোটেইখিনি চাবলগীয়া হৈছে। পুখুৰীটোত মই মাছ কেনেধৰণৰ প্ৰজাতিৰ মাছ আনিব লাগে আৰু কি খাদ্য দিব লাগে, এই গোটেইখিনি মই চম্ভালিবলগীয়া হৈছে আৰু মাছটো বজাৰলৈ নিয়াৰ ক্ষেত্ৰত ময়ে চম্ভালিবলগীয়া হৈছে। গতিকে এইখিনি কৰিব যাওঁতে যিহেতু মই মীন পালন চম্পাৱতী মীন পালন সমবায়ৰ লগত মই জড়িত হৈ পৰিলোঁ, তেতিয়াৰ পৰা মোৰ অধিক লাভৱান হোৱা নিচিনা পাইছোঁ নিজকে, যিহেতু মই মোৰ পুখুৰী পালনৰ ওপৰত ইমান অভিজ্ঞতা নাছিলে। এতিয়া এই সমবায়খনৰ সোমাই লৈ মই প্ৰশিক্ষণ পাইছোঁ বহুতখিনি, কেনেকুৱা ধৰণৰ মানে পুখুৰীৰ প্ৰস্তুতিৰ ওপৰত, মাছৰ বেমাৰৰ ওপৰত, এই সকলোখিনি মই ট্ৰেইনিঙৰ যোগেদি মই বহুত লাভান্বিত হৈছোঁ। এতিয়া আমি চম্পাৱতী মীন পালন সমবায় সমিতি লিমিটেডে আমি মৰিগাঁও জিলা সমবায় অফিচৰ জৰিয়তে ট্ৰেইনিং লৈ, মুকুতা খেতি ট্ৰেইনিং লৈ ইতিমধ্যে আমি আমাৰ এই পুখুৰীত সমবায় ভিত্তিত মুকুতা খেতি আৰম্ভ কৰিছোঁ। খেতিটো ইতিমধ্যে আমি ট্ৰেইনিং লোৱাৰ পিছত নগাঁও জিলা পালছ ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি, য'ত তেখেতসকলৰ মুৰব্বী ৰুলেন হাজৰিকা দেৱৰ লগত আমি যোগাযোগ কৰি তেওঁলোকৰ পৰা আমি 5000 শামুক আনিছোঁ। এই 5000 শামুকত আমি মুকুতা পালন কৰিছোঁ আৰু এই মুকুতাটো এতিয়া বৰ্তমান আমাৰ পুখুৰীত আৰম্ভ কৰা আজি এসপ্তাহ হৈছে আৰু এই মুকুতাখিনি সম্পূৰ্ণ পৰিণত হ'বৰ কাৰণে প্ৰায় 18 মাহ লাগিব। 18 মাহৰ পিছত আমি এই মুকুতা খেতিটো পাবলৈ সক্ষম হ'ম আৰু এই মুকুতা খেতিটো কৰোঁতে আমি প্ৰায় 10 দিনৰ মূৰে মূৰে আমি কি কৰি আছোঁ, খাদ্যটো ইয়াত দি আছোঁ। বৰ্তমান আমি প্ৰথম আৰম্ভ কৰিছোঁ এটা পুখুৰীত, আৰু যেতিয়া এই পুখুৰীটোত আমি সম্পূৰ্ণভাৱে ছাকচেছ হ'ম, তেতিয়া আমাৰ লগত যিমানখিনি সদস্য জড়িত হৈ আছে আৰু সেই গোটেই সদস্যখিনি মানে 2000 সদস্য, সেই 2000 সদস্যক আমি তেওঁলোকৰ কামৰ ভিত্তিত, তেওঁলোকে যিসকলে সুন্দৰভাৱে কাম কৰি আছে তেওঁলোকক প্ৰত্যেকতে আমি এই ব্যৱসায়টোৰ লগত জড়িত কৰাম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আগতে মানে আমি ঘৰতে খাবৰ কাৰণে মাছ কেইটামান সৰু সুৰাকৈ পুখুৰীত দি পেলাই মানে হেৰি কৰি আছিলোঁ, চলি আছিলোঁ। যেতিয়াই চম্পাৱতীৰ লগত লগ লাগিলোঁ, তেওঁলোকৰ লগতে মানে ট্ৰেইনিং কিছুমান পালোঁ। ওচৰতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, চম্পাৱতীৰ লগত লগ হৈ আমি কৃষি বিজ্ঞান কেন্দ্ৰত ট্ৰেইনিঙো ল'লোঁ। তেতিয়াৰ পৰা জানিলোঁ যে মাছ কেনেকৈ উৎপাদন কৰে আৰু
কোন সময়ত কেতিয়া মানে দানা দিব লাগে, দানা প্ৰস্তুত কেনেকৈ কৰিব লাগে সেইবিলাক শিকিলোঁ। তাৰপিছতে পুখুৰী ডাঙৰ কৰিলোঁ। এতিয়া মাছ পালন কৰি আছোঁ, সময়মতে দানা দি আছোঁ। কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা হাঁহ কেইটামানো পাইছোঁ অনুদানত। আগতে মানে বজাৰৰ পৰা মাছ কিনি খাওঁ, মাছবিলাক চালানীহে নে নিজা পুখুৰীহে নে একো মানে বিশ্বাসযোগ্য বুলি ধৰিব নোৱাৰোঁ। এতিয়া নিজে কোনো সাৰ সুৰ নিদিয়াকৈ নিজে মীন পালন কৰিছোঁ। সেয়া মাছ আমি খাইছোঁ লোকেল হিচাপে, বা চালানী মাছতকৈ বজাৰৰ পৰা কিনা মাছতকৈ আমাৰ ঘৰুৱা মাছখিনি খোৱাটো মানে আছে। আৰু তাৰ পৰা আমি বিক্ৰী কৰিছোঁ, বেপাৰী মাতি আনি হ'লেও তাৰ পৰা লাভৱান হৈছোঁ। আৰু পুখুৰীটোত হাঁহ পুহিছোঁ, তাৰ পৰা কণী চণী বিক্ৰী কৰি আমি লাভৱান হৈছোঁ। আৰু গোটেই প্ৰায় ঘৰে ঘৰে আমাৰ পুখুৰী আছে। গোটেই মহিলাখিনিয়ে জড়িত হৈ পেলাই মীন পালন কৰি আছোঁ আমি বৰ্তমান। আমাৰ সমবায়ৰ লগত যোগাযোগ কৰিলে আপোনালোকে মাছ কিনিবলৈ পাব, আপোনালোকে শুকান মাছ কিনিবলৈ পাব, মাছৰ আচাৰ। প্ৰথমতে আমি গাঁৱৰ যিবিলাকৰ মহিলা আমাৰ সমবায়ত জড়িত হৈ আছে তাৰ পৰা আমি মাছটো কিনি আনি পেলাই আমি বনাওঁ। তাৰপিছত আমাৰ মাছৰ অৰ্ডাৰ আহে, আমি মাছৰ অৰ্ডাৰটো লৈ তেনেকৈ আমি বনাই যাওঁ। প্ৰথমতে মই আচাৰৰ ট্ৰেইনিং লৈছিলোঁ ইকোৰ জৰিয়তে। তাৰপৰা কৃষি বিজ্ঞান কেন্দ্ৰটো লোৱা হ'ল। ৰহাৰ মীন কলেজতো মই আচাৰ কেনেকৈ বনাব লাগে সেইটো ট্ৰেইনিং লৈছিলোঁ। তাৰ লগতে ফিংগাৰলিং, তাৰপিছত বলটো বনোৱা সেইটো মানে প্ৰশিক্ষণ লৈছিলোঁ। তাত আমি শিকি অহাৰ পিছত আমি চাৰ্টিফিকেট পাই আমাৰ সমবায়খন কেনেকৈ মানে উন্নতি কৰিব পাৰোঁ। যিহেতু আমি 2000 মহিলা জড়িত হৈ আছোঁ, তাৰে 812গৰাকী MSCR মানে নাম পঞ্জীয়ন কৰা হৈছে। গতিকে আমি আচাৰ বনাই সেই আচাৰখিনি এতিয়া আমি বিভিন্ন হেৰিত মানে আমি বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ সমবায় পায়ো মানে সেই আচাৰ লৈ যায়হি। মাছৰ পৰা যে আমি ইমান উপকৃত হ'ব পাৰোঁ সেই কথাটো কেতিয়াও ভবা নাছিলোঁ। এদিন মই চাৰিআলিত ওলাই আহোঁতে মই কৃষ্ণা বাইদেউক লগ পালোঁ। কৃষ্ণা বাইদেউ মানে মোৰ চম্পাৱতী সমবায় ছেক্ৰেটেৰীগৰাকীক। তেখেতৰ লগত মোৰ আকৌ চিনাকি আছিল। আমি সমবায় ছ'চাইটি এখন মানে আছিলে, তাতে চিনাকি হ'লোঁ। হয় নাই দুয়োজনী কোনো বহুত দিন হ'ল যোগাযোগ নাছিলে। হঠাৎ এদিন চাৰিআলিত বাইদেউক লগ পালোঁ, কথা পাতিলোঁ। তেতিয়া বাইদেউক সুধিলে আপোনাৰ জানো ফিছাৰী নাই? মই বোলো আছে কিন্তু ব্যৱহৃত নহয়। কৈছে এনেকুৱাতো হয়, আপুনি শ্বেয়াৰ এটা লৈ পেলাই এনেকৈ আমাৰ লগত কাম কৰক। সেইদিনা তেতিয়াৰ পৰাই মই প্ৰথম বাহিৰত ওলাব ল'লোঁ। তাৰপিছতে মোৰ মাটি আছিলে হাজবেণ্ডৰ, খেতি নহয়। তাতে মই বন্ধন গোটৰ লোন ল'লোঁ। বন্ধন গোটৰ লোন লওঁ বা বন্ধন গোটৰ পৰা লওঁ, বেলেগ অনুষ্ঠানৰ পৰা লোন লওঁ। মই লোন লৈ কেতিয়াও পইচাটো অবাবত নেখেদিছিলোঁ। 4টা সৰু আৰু দুকঠা হৈ কথা পুখুৰীত মানে তেনেকৈ খান্দি ল'লোঁ। কিস্তিটো মই মাৰি থাকোঁ, মোৰ ফিছাৰীটো হৈ গ'ল। তাতে মই মাছ পুহিলোঁ। আৰু মই মাছটো মানে এনেকুৱা ছিষ্টেমতহে বেচোঁ, আমি আহাৰ দিওঁ। আহাৰ বনোৱাটো মই শিকি ল'লোঁ চম্পাৱতীৰ সেই প্ৰশিক্ষণৰ দ্বাৰা। মই বিভিন্ন ঠাইত গৈছোঁ, উৰিষ্যা গৈছোঁ, ভুৱনেশ্বৰ গৈছোঁ। এনেকৈ গৈ শিকি লৈ মই আহাৰটো মই নিজে প্ৰস্তুত কৰোঁ। ইয়াতো মই মোৰ সমবায় ট্ৰেইনিং দি মই মাছটো বেচোঁ কৃষ্ণা বাইদেউৰ লগত। বাইদেউক মানে চিৰকৃতজ্ঞ আৰু যে বাইদেৱে মই এনেই উৰণি লৈ থাকোঁ ঘৰত, কিন্তু সেই তেনেকুৱা মানুহ এজনী আহি মই বাহিৰত যে ইমানখিনি আগবাঢ়ি গৈছোঁ, বিভিন্ন অনুষ্ঠানে এতিয়া মোক মাতে। সেইকাৰণে মানে মোৰ বহুত ভাল লাগে। আৰু আপুনি যদি সুন্দৰভাৱে বস্তুটো ছাকচেছ হ'ব পাৰে, আপুনি পৰিচালনা ভাল হয়, তেতিয়া আমাৰ সমবায়খনৰ কাৰণে বহুত ভাল। আৰু